হে গাইজ মই দীপজ্যোতি দাস তোমালোকৰ মনোৰঞ্জনৰ কাৰণে নতুন ভিডিঅ' এটা লৈ আহিছোঁ। আশা কৰোঁ তোমালোক সকলোৱে ভাল পাবা আৰু তোমালোক সকলোৱে চোৱা আৰু এনজয় কৰা। সকলোকে দেখাবলৈ গৈ আছোঁ আমি আপোনালোকক আজি আবতৰীয়া মহজুত ৰ'ব চাকে আছা এক্সিলেণ্ট বে তুমি জুই বাবা জুই দিয়া আমাৰ পুচুহে আহি আছে দিব ভয়ো লাগে দিবহি দে ঘূৰি আহি দিব দে বেয়া পইচা একদম বে কাকো অলপ ডিষ্টাৰ্ব দেখোন এক্সিলেণ্ট দিছে বে এক্সিলেণ্ট এই আমাৰ বিকাশ ভাই আহিছে লুঙি পিন্ধি লৈ এইটো আমাৰ জোন এটা শিং ভাঙি গ'ল সেইটো মাইকী এইটো গে এইটো পলাই এইডালহে জুচ মোক দেখি ভয় খাইছা নেকি মোৰতো এটা নিশাচ প্ৰাণীহে জুই থেংক ইউ ছ' মাছ গাইজ তোমালোকে যে ভিডিঅ'টো যে শেষলৈকে চালা মানে এইটো যোৱাকালি দোকানৰ পৰা আহি থকা অৱস্থাত অকস্মিত ভিডিঅ'টো বনালোঁ ৰাস্তাত দেখি পেলাই আৰু যদি তোমালোকৰ অকণমানো ভাল লাগিছে ভিডিঅ'টো তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা আকৌ নতুন ভিডিঅ'ত লগ পাম এতিয়া কাৰণে বাই বাই হৰ হৰ মহাদেৱ জয় অসম।